নমস্কাৰ আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে গোটোৱা হৈছে এই খবৰসমূহ আপোনালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় হেহে নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি বৰ্তমানলৈকে ভিডিঅ'টো লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নিত খবৰসমূহ পাই থাকিবৰ কাৰণে আৰু আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা দুই বাইক আৰোহী মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয় আৰু ৰহা কলেজৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত হৈছে তিনিজনকৈ যুৱক আৰু ভয়ংকৰ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত বৰ্তমান সময়ত উপস্থিত হৈছে আৰক্ষী আৰু দুৰ্ঘটনা পতিত বাইক দুখনৰ নম্বৰ হৈছে AS02AQ5918 আৰু আনখন বাইকৰ নাম্বাৰ হৈছে AS029647 দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ অসমৰ জোৱানৰ সৈতে সংঘটিত হৈছে এক শোকাবহ ঘটনা ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ হৈছে অসমৰ জোৱানৰ মৃতদেহ আৰু মৃত জোৱানজনৰ নাম হৈছে হাবিলদাৰ নাজাৰী মৃত জোৱানজনৰ ঘৰ হৈছে উত্তৰ শালমাৰা খগৰপুৰ ধুলা উৰাত ৰাজধানী এক্সপ্ৰেছ যোগে ৰাওনা হৈছিল তেওঁ কৰ্তব্যস্থলীলৈ আৰু তেনে অৱস্থাতে আলিগড় জংচন ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ হৈছে জোৱানজনৰ মৃতদেহ মাত্ৰ ডেৰ মাহ পূৰ্বে এটি কন্যা সন্তানৰ পিতৃত্ব অৰ্জন কৰিছিল নাজাৰীয়ে ৰেলত দুৰ্বৃত্তই খাদ্য নিচাজাতীয় দ্ৰব্য সেৱন কৰাই হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে বৰ্তমান সময়ত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাট মেডিকেল কলেজত নিশা ভয়ংকৰ ঘটনা গৰ্ভৱতী পত্নীক ভৰ্তি কৰাইছিল হস্পিটেলত আৰু সন্তান জন্ম হোৱাৰ পূৰ্বেই ভৱেন সন্দিকৈ নামৰ লোকজনে কৰিলে এক ভয়ংকৰ কাণ্ড পখতি ৱাৰ্ডৰ তৃতীয় মহলালৈ উঠি গৈছিল ভৱেন সন্দিকৈ আৰু ইয়াৰ পিছতেই হস্পিটেল চৌহদত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় লোকজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এই ঘটনাৰ মাজতেই পত্নীয়ে জন্ম দিয়ে এটি ল'ৰাৰ সন্তান পত্নীয়ে এই মুহূৰ্তলৈকে গম পোৱা নাই স্বামীৰ এই ভয়ংকৰ কাণ্ডৰ কথা কিন্তু তৃতীয় মহলাৰ ওপৰৰ পৰা ভৱেন সন্দিকৈ কিয় কৰিলে এনে কাম ভৱেন সন্দিকৈ ঘৰ শিৱসাগৰৰ মাজবাৰী দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী পাঁচটা ডাঙৰ মন্তব্য আৰু বঙাইগাঁৱৰ নিৰ্মীয়মান মেডিকেল কলেজৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত স্থাপন হ'ব মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ বঙাইগাঁৱৰ ৱাকিং জ'নত স্থাপন হ'ব এই প্ৰতিমূৰ্তি এদিনীয়া ভ্ৰমণসূচীৰে চিৰাং আৰু বঙাইগাঁও পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াও শীঘ্ৰে আৰম্ভ হ'ব বুলি তেওঁ জনাইছে 2025 চনৰ ভিতৰত বঙাইগাঁও মেডিকেল কলেজ সম্পূৰ্ণ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্যৰ পাছতে বঙাইগাঁৱত উল্লাহৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ পাছত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী নামৰ এগৰাকী শিক্ষয়িত্ৰীক অপহৰণ কৰিছে বিয়া নিদিয়াৰ বাবে আজি মোৰ ভণ্টি ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাইদেউ হয় বেছি তেওঁ স্কুল ছুটি হোৱাৰ পিছত বিদ্যালয়ৰ পৰা ঘৰত যোৱাৰ সময়ত আমাৰ গাঁৱৰে লম্পট যুৱক এটা নুৰুল ইছলাম পিতা ইব্ৰাহিম আলী আৰু তেওঁৰ লগত তেওঁৰ পিতৃয়ে মিলি মোৰ ভণ্টিটোক অপহৰণ কৰি লৈ যায় আগতে এই ল'ৰাটোৰ দ্বাৰা আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু ল'ৰাটো চোৰ ড্ৰাগছৰ লগত জড়িত আৰু মদাহী সেইকাৰণে আমি প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছোঁ সেই মৰ্মে আমাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আমাৰ ভণ্টিটোক অপহৰণ কৰি লৈ গৈছে আৰু ফোন যোগে অপহৰণ কৰাৰ কথাটো আমি জনা নাই আমি স্কুলৰ পৰা আহোঁতে মোৰ দেউতাই ফোন মাৰিছে মোৰ দেউতাক ফোন কৰিছে ল'ৰাটোৱে ফোন কৰি কৈছে যে ৰুণিয়াক আমি উঠাই আনিছোঁ যে আপোনালোকৰ কোনো চিন্তা কৰিব নালাগে আৰক্ষীক জনালে আমি ছোৱালীটোক মাৰি পেলাম আপোনালোকে এইটো আমাৰ আৱশ্যক কামটো কৰিব লাগিব আপোনালোকে যাতে কাকো নজনায় যে আপোনাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল মই বিয়া ল'ৰা বুলি কৈছে মদ খাওঁ বুলি কৈছে সেইকাৰণে আপুনি দিয়া নাই সেইকাৰণে উঠাই লৈ আহিছোঁ এতিয়া আমি সেইটোৰ কাৰণে গৰৈমাৰী আৰক্ষী থানাত এটা এজাহাৰো দিছোঁ লগতে তাৰ লগত আৰু বহুকেইজন আমি নাম দিছোঁ যিসকল পদকী আছিল যিসকলে প্ৰস্তাৱ দিছিল সেইসকলৰ নামো আমি দি দিছোঁ ইয়াৰ পাছত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাট লোকসভাই পুনৰ চিন্তাত পেলাইছে বিজেপি বিৰোধী দখলত থকা সমষ্টিক নিৰাশজনক অৱস্থিতি বিজেপিৰ মিত্ৰ দলৰ দখলত থকা সমষ্টিটো আশাবঞ্জক নহয় সদস্য ভৰ্তি মুছলমান অধ্যুষিত অঞ্চলতো একেবাৰে সেমেকা অভিযান আৰু শিৱসাগৰ তিতাবৰত বিজেপিয়ে পোৱা নাই সঁহাৰি বিটিআৰ ওদালগুৰি মাজবাট আদিতো পিছ পৰি ৰৈছে সদস্য ভৰ্তি বোকাখাট বিধানসভা সমষ্টিতো পিছ পৰি ৰৈ আছে
বিজেপি মিত্ৰ দলৰ দখলত থকা প্ৰায়বোৰ সমষ্টিতে হৈছে একেই দশা মিত্ৰ দলকে সমষ্টিগতৰ আশংকাতে সংশোধন কৰাৰ পৰা বিৰত আছে বিজেপিৰ কাৰ্যকৰ্তা মুছলমান অধিকৃত অঞ্চলক লৈ মূৰো ঘুমোৱা নাই বিজেপিয়ে আৰু সদস্য সংখ্যা অতিক্ৰম কৰিছে 28 লাখ ঘৰ ইয়াৰ পাছতে দিব লৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ ডিপুত চাঞ্চল্যকৰ ঘটনা হাতমুখ বন্ধা অৱস্থাত হাবিত উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ ধৰ্ষণ কৰি মহিলাগৰাকীক হত্যা কৰা সন্দেহ প্ৰকাশ কৰা হৈছে বৰ্তমান সময়ত মঙলবাৰৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল এই মহিলাগৰাকী